পিকে অসমলৈ আপোনালোকক স্বাগতম জনালোঁ। পিকে অসমলৈ স্বাগতম জনালোঁ আপোনালোকক। মোৰ গাঁওখনতে খুব দুখ প্ৰকাশ কৰিব লগা ঘটনা এটা হৈছে। এই ৰাস্তাটোৰে মই সদায় অহা যোৱা কৰোঁ আৰু এইটো মোৰ দস্ত অহাৰ ৰাস্তা হয়। এই ৰাস্তাতে বহুত বানপানী হৈছে, সেয়েহে দুখ প্ৰকাশ কৰিব লগা হৈছে। এতিয়া দস্তুহঁতে ভাত বনাব পৰা পৰিৱেশত নাই। আৰু লগতে এই ককা এটা আহিছে, চাওকচোন আপোনাৰ ককাৰ মন্তব্য জানিব বিচাৰোঁ আমি। ককাই কি বিচাৰে ৰাস্তাটোৰ বিষয়ে? ককা ৰাস্তাটোৰ বিষয়ে আপুনি কি ক'ব? ৰাস্তাটো বিষয়ে ক'ব লাগিব, ক'বলৈ পানী আমি এতিয়া থাকিব পৰা নাই, জলটান। তাৰপিছত ঘৰ চৰ তল গুচি যায়, ভাত ৰান্ধিব পৰা নাই। আপোনালোকে অসম চৰকাৰক কি বিচাৰিব? আমাৰ এতিয়া কি কৰে তেখেতখন, আমি এতিয়া আপত্তিও কৰিছোঁ, তেখেতখন এতিয়া জানিব লাগে আমাক কি দিয়ে, কি কৰে, কি হয়। আপোনালোকৰ ইলেকশ্যনৰ সময়ত আপোনালোকক আহি পেলাই প্ৰলোভন দিয়া হয়, অঁ তাৰমানে ৰাস্তা দিম, ঘৰ দিম বুলি কোৱা হয়। ৰাস্তাটো ওলি দিয়া নাই, তিনিও জুখি গৈছে, হয়, ৰাস্তাটো ওলি দিয়া নাই। তে আমি এতিয়া ৰাস্তাৰ তলতে আমি হেৰি কৰি আছোঁ। ঠিক আছে, আমি এই ভিডিঅ'টো আমি এৰি দিম, আপোনালোকে চাই থাকক।